मिथिबाय जास ओंखाम जानाय दै लोंनाय बाथ्रा फैया কাইজা কৰা কথা কোৱা নাই আমি যুক্তিৰ কথা কৈ আছো কালি মোৰ ল'ৰা এটা আহিব আপুনি পাৰ্টি কৰিব যাব নেকি তাতে আছো আমি নহয় নেকি আমি আছো আছো আজি 31 অক্টোবৰ 2020 মোটামুটি 2:15-20 মানত আমি এটা মিটিং কৰি পিনে আহি এইটো এপিছ'ডত আমি ভাত খাই আছিলোঁ ভাত খাই থকাৰ পিছত আমি ভাত খাই উঠাৰ পিছত যেতিয়া আমি বহোঁ তেতিয়া যে BPFৰ কিছুমান ভেৰণীয়া গুণ্ডা বাহিনী আহি আমাৰ সেই এপছ অফিচত আমাৰ লগত যুক্তি তৰ্ক লাগে যে আমাক মাৰিম বা গুলীয়া কৰিম আপোনালোকে ইয়াৰ পৰা সোনকালে গুচি যাওক নহ'লে আমি মাৰিম আমাৰ লগত যুক্তি তৰ্ক আমি বুজালোঁ যে আমি জাষ্ট ইলেকশ্যনৰ কাৰণে আমি আহিছোঁ আপোনালোকে যিটো গণতন্ত্ৰত চবৰে যিটো ৰাইটছ আছে ইলেকশ্যনৰ খেলাৰ কাৰণে আপোনালোকে ইলেকশ্যনত আপোনালোকে কেম্পেইন কৰক আমি কৰি আছোঁ তেখেতসকলে কৈছে আপোনালোকে সোনকালে গুচি নগ'লে আমি মাৰি কোবাম তাৰপিছত মই ৰুমত বহি আছিলোঁ তাৰপিছত আমাৰ যিখিনি মেম্বাৰ আছিল তেখেতসকল বাহিৰত আছিলে আৰু তেখেতসকলৰ লগত কাজিয়া তৰ্ক লাগি তেখেতসকলে আমাৰ কিবা অফিচটো এটাক কৰিছে চেয়াৰ টিয়াৰ মানে ভাঙি পেলাইছে আমাক বহুত দাবী ধমকি দিছোঁ তাৰপিছত আমি সেইকাৰণে আজি যিখিনি ঘটনা হ'ল সেই ঘটনাবিলাকক তদন্ত কৰি আমি প্ৰশাসনৰ দাবী জনাইছোঁ ইমিডিয়েট তেখেতসকলক মানে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু তেখেতসকলে যি মানে উদাংশী ক্লাবত যিখিনি ঘৰ আছে তেখেতে সেই ঘৰটো মানে আমাৰ স্পৰ্টছ প্লেয়াৰবিলাক যে মানে থাকাত দেখাই তেখেতসকলে যে BPFৰ যিখিনি ভেৰণীয়া গুণ্ডা বাহিনী তেখেতসকলে এতিয়া পুৱাই ৰাখিছে আৰু তেখেতসকলে মদ ভাং যিমান মাংসবিলাক খুৱাই পিনে তেখেতসকলে জাষ্ট ইনষ্টিগেশ্যন দি আছে যে মানে এপছ অফিচ মানে এটাক কৰিব লাগে আজি সেই সংক্ৰান্তত তেখেতসকলে আজি এটাক কৰিছে মই এতিয়া সেইকাৰণে মই প্ৰশাসনক মই দাবী জনাইছোঁ ইমিডিয়েট মানে সেইটো ইনিচিয়েটিভ লৈ পিনে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব লাগে তেতিয়া মানে আমি বিচাৰোঁ মানে শান্তি বিচাৰোঁ যে শান্তিৰে আমি ইলেকশ্যনটো মানে হোৱাটো আমি বিচাৰোঁ চবেই মানে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন যিটো পাতি পিনে মানে ইলেকশ্যনটো হৈ যায় আমি এইটোহে বিচাৰোঁ যে যিখিনি মানে গুণ্ডা বাহিনী তেখেতসকলে মানে উদ্ভণ্ডালি কৰি আছে ইমিডিয়েট তেখেতসকলক ইনিচিয়েটিভ লৈ আৰু সেই যে মানে উদাংশী ক্লাব যে ঘৰ আছে সেইটো মানে ইমিডিয়েট মানে প্ৰশাসনক মই চিল কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমি আজি FIR দি দিম আমি যিখিনি মানে আমাক এটাক কৰিছে আমি ইয়াৰ কিবা FIR দি দিম।